দাবীৰ পিছত দেখিবলৈ পোৱা গৈছিল কাৰ্বি আংলঙত হিংসাত্মক ঘটনাই বিৰাজ কৰিছে। তেওঁলোকৰ ন্যায্য প্ৰাপ্তি এতিয়ালৈকে পোৱা নাই, দাবী চলি আছে। কি ক'ব আচলতে আজি ইয়াত আহি উপস্থিত হৈছে? আজি অলপ দিনৰ আগতে কাৰ্বি আংলঙত বহিৰাগতৰ লগত যিটো সংঘাত হ'ল ইয়াৰ খিলঞ্জীয়া কাৰ্বি লোকসকলৰ, সেইটো কোনো ক্ষেত্ৰতে গ্ৰহণযোগ্য নহয়। আৰু সেই ক্ষেত্ৰত আমি প্ৰাক্তন আলফাৰ লগতে সমগ্ৰ অসমবাসী ৰাইজ কাৰ্বি জনগোষ্ঠীৰ লগত যে আছোঁ, সেই কথাখিনি ক'বৰ কাৰণে আজি ইয়াত আহিছোঁ। আৰু ইয়াৰ যোগেদি আমি অসম চৰকাৰক ক'বলৈ বিচাৰিছোঁ যে যিকোনো মূল্যৰ বিনিময়ত কাৰ্বি জনগোষ্ঠী সুৰক্ষিত হ'বই লাগিব। হিন্দু সুৰক্ষাৰ নামত কাৰ্বি জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন হ'ব, এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। কাৰ্বি আংলঙৰ যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো যিকোনো মূল্যৰ বিনিময়ত সুৰক্ষিত কৰিবৰ কাৰণে ইয়াৰ PGR আৰু VGR ভূমিত যিসকল বহিৰাগত লোক বহি আছে, তেওঁলোকক ইয়াৰ পৰা অতি সোনকালে উচ্ছেদ কৰিব লাগিব। আৰু বহিৰাগতসকলকো ইয়াৰ পৰাই আমি সকীয়াই দিব বিচাৰিছোঁ যে খিলঞ্জীয়াৰ ভূমিত থাকি খিলঞ্জীয়াৰ বিৰুদ্ধত বৰমেটা দেখাবলৈ চেষ্টা নকৰিব, তেতিয়াহ'লে কিন্তু হাত সাৱটি বহি নাথাকিম, এইটো স্পষ্ট। গতিকে সেইকাৰণে আমি বিচাৰিছোঁ যে কাৰ্বি ভূমিত কাৰ্বি সুৰক্ষিত হওক। কাৰ্বিৰ ভূমিত যিসকল অনা কাৰ্বি খিলঞ্জীয়া লোক আছে, অনা কাৰ্বি খিলঞ্জীয়া, কিন্তু সেইসকলো যাতে মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে, তাৰ কাৰণে কাৰ্বি জনগণে বিবেচনা কৰক। আৰু খিলঞ্জীয়া লোকসকলৰ বাহিৰে যিসকল বহিৰাগত লোকে ইয়াত আহি ইয়াত বহি ইয়াত থিতাপি লৈ ইয়াৰ মালিককে যেতিয়া আক্ৰমণ কৰিবলৈ চেষ্টা কৰে, সেইটো কেতিয়াও গ্ৰহণ নকৰিম। আৰু সেইকাৰণে অসম চৰকাৰে অতি শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। কাৰ্বি ৰাইজৰ লগত আলোচনা কৰি এই PGR VGR ভূমি যিসকল লোক বহি আছে তেওঁলোকক উচ্ছেদ কৰক। যিদৰে বহিৰাগত বাংলাদেশী মিয়া লোকসকলক যিধৰণে উচ্ছেদ কৰিছে, বিভিন্ন ক্ষেত্ৰত হাজাৰ হাজাৰ বিঘা মুকলি কৰিছে, আমি আদৰণি জনাইছোঁ। সেই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীক আদৰণি জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়ক। ঠিক তেনেধৰণে এই ক্ষেত্ৰতো খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত পদক্ষেপ ল'বলৈ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। অসমৰ বিভিন্ন প্ৰান্তত কিন্তু সেই একেই সমস্যা, একেই সমস্যাৰ সন্মুখীন হৈ থাকিবলগীয়া হৈছে খিলঞ্জীয়া। সেই সন্দৰ্ভত কি ক'ব আপুনি, বিশেষকৈ কাৰ্বি আংলঙৰ বিষয়ে? চাওক, আমি সেইকাৰণে মই প্ৰথমতে কৈছোঁ যে আমি সমন্বয় বাৰ্তা লৈ আহিছোঁ। যেতিয়ালৈকে অসমৰ খিলঞ্জীয়া ৰাইজ ঐক্যবদ্ধ নহ'ব, তেতিয়ালৈকে কিন্তু এই ধৰণৰ সমস্যাবিলাক বৃদ্ধি পাই গৈ থাকিব। গতিকে অসমৰ খিলঞ্জীয়া ৰাইজ ঐক্যবদ্ধ হোৱাৰ সময় আহি পৰিলে। আৰু লগতে এইটো আহ্বান জনাম যে খিলঞ্জীয়া ৰাইজে এতিয়াৰ পৰা কোনো বহিৰাগতক যাতে মাটি বাৰী বিক্ৰী কৰা, লিজত দিয়ে, বন্ধকত দিয়া, এই কাৰবাৰবিলাক যাতে নকৰে। খিলঞ্জীয়াক মাটি দিয়ক, ক'বলৈ নাই। খিলঞ্জীয়াই বহিৰাগতক মাটি দিয়া, বহিৰাগতক বহিবলৈ দিয়া, এই কাৰ্যবিলাক বন্ধ কৰক, তেতিয়াহে আমি সুৰক্ষিত হ'ম। আজি অসমৰ বিভিন্ন প্ৰান্তত, আজি উদাহৰণ গোলাঘাটৰ ওচৰত এখন বনাঞ্চল যিধৰণে হাজাৰ হাজাৰ মানুহে বসতি স্থাপন কৰিলে, কেনেকৈ পাৰিলে? এঘৰ দুঘৰ আহোঁতেই কিয় মানুহখিনি বাধা নিদিলে? হাজাৰ হাজাৰ হোৱাৰ পিছত যে আমি আজি এভিকশ্যনৰ কথা ক'বলগীয়া হৈছে। আজি ইয়াত অলপ মানুহ থাকোঁতেই বাধা দিব লাগিছিলে। আজি তেওঁলোকে জনসংখ্যা বৃদ্ধি গৈ পেলাই তেওঁলোকে এনেকুৱা এটা পৰ্যায়লৈ পাই গ'ল যে তেওঁলোকে আজি তাৰিখত কাৰ্বি জনগোষ্ঠীৰ মূৰৰ ওপৰত নাচিবৰ কাৰণে চেষ্টা কৰিলে। গতিকে সময় থাকোঁতে সকলো ঐক্যবদ্ধ হৈ এই বহিৰাগতে হওক, এই বাংলাদেশীৰ বিৰুদ্ধে হওক, এক ঐক্যবদ্ধ সংগ্ৰাম অসমত ঘোষণা কৰক আৰু সম্পূৰ্ণৰূপে মাটি কিনা বেচা এইবিলাক বন্ধ কৰক। তেতিয়া আমি সুৰক্ষিত নিশ্চয় হ'ম।